সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণেহে ইয়াত 6 শিডিউল 2003 চনত প্ৰদান কৰা হৈছিল আৰু ইয়াৰ আধাৰতে 2020 চনত বিটিআৰ শান্তি চুক্তি ইয়াতে হৈ পেলাই 6 শিডিউলটো আৰু মোৰ পাৱাৰ মোৰ এৰিয়া এক্সটেনশ্যনৰ প্ৰভিজন আনা হৈছিল আৰু আজি তাৰিখত যদি 6 শিডিউলৰ পৰা যদি আনৰিজাৰ্ভ কৰি পেলাই যদি লোকসভা যদি কাঢ়ি লোৱা হয় আৰু বিধানসভা সিটত যদি মাত্ৰ 6টাহে যদি ৰিজাৰ্ভেশ্যন দিয়া হয় সেইটো কোনো গ্ৰহণযোগ্য কথা নহয়। তো ইয়াৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ তৰফৰ পৰাও সেই কথাটো মানে তেওঁলোকে চিন্তা কৰিব লাগিব আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ তাৰ পৰা যাতে কোনো কাৰণত বঞ্চিত নহয়। আমি জনগণ মানে যিখিনি সেন্সাস মানে পপুলেশ্যন পেটাৰ্ণত আমাৰ অধিকাৰ আমি পাব লাগে, কিন্তু সেইটো কথা পাতিবলৈ যাওঁতে কিছুমানে ক'ব পাৰে যে ট্ৰাইবেলৰ জনসংখ্যা কমি গৈছে তাৰ কাৰণে ইয়াত আনৰিজাৰ্ভ কৰা হৈছে বা ডিৰিজাৰ্ভ কৰা হৈছে। এই কথাটো আমি মানি নলওঁ। আমাৰ জায়গাত আমি কোনো কম হোৱা নাই, কিন্তু আমাৰ জায়গাত যদি কোনোবা সোমাই আহে সেই জায়গাটো কোনোবাই যদি কব্জা কৰি লয় তাৰপিছত যদি ভোটাৰ লিষ্টত নাম সোমায় তাৰপিছত যদি জনসংখ্যা যদি সেন্সাস তাত ডাটা কালেকশ্যন কৰা হয় ইয়াৰ পিছত যদি আমাক দুখ দিয়ে যে আপোনালোকৰ জনসংখ্যা কমিছে সেই কথাটো আমি মানি নলওঁ। তেতিয়াহ'লে আমি এই জায়গাটো এৰি যাব লাগিব নেকি? আমি এই জায়গাত আমি কি আমাৰ অধিকাৰ নাই নেকি? সেই কথাটো নিশ্চয় প্ৰশ্ন আহিব আৰু ভাৰত চৰকাৰে সংবিধানৰ 6 শিডিউলৰ অধীনত আমাক এইটো প্ৰটেক্টেড এৰিয়া হিচাপে দিয়া হৈছে, 6 শিডিউল এৰিয়া হিচাপে দিয়া হৈছে। হয় ইয়াতে নন ট্ৰাইবেলৰো অধিকাৰ আছে যিসকলে 2003 আগত আহিছিল, কিন্তু সেই বুলি এইটো নহয় যে যোৱা 50টা বছৰত ইয়াত যথেষ্ট ইলিগেল এনফৰ্চমেণ্ট হৈছে। যোৱা 20টা বছৰত ইয়াতে যথেষ্ট বিভিন্ন প্ৰকাৰে ইয়াত মানে টৰ্চাৰ কৰা হৈছে। 6 শিডিউলটো মানে ভাইলেট কৰি পেলাই কিছুমান ইয়াতে ইয়াত ইলিগেল এনফৰ্চমেণ্ট হৈছে। তো সেই কথাটো আমি নজৰ ৰাখি পেলাই অসম চৰকাৰক বিটিআৰ কাউন্সিলক মুৰব্বীসকলক আমি দাবী জনাইছোঁ যে ইয়াৰ কাৰণে এটা ভাল পলিচি ডিচিশ্যন ল'ব লাগে যাতে জনজাতিসকলৰ সুৰক্ষিত ভৱিষ্যত আৰু ইয়াতে আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষিত ভৱিষ্যত দিব পাৰে। তাৰ কাৰণে আমি আপোনালোকৰ জৰিয়তে আজি এই প্ৰেছ মিটৰ যোগেদি আমি অসম চৰকাৰ আৰু বিটিআৰ কাউন্সিলক আমি দাবী জনাইছোঁ আৰু আহ্বান জনাইছোঁ।